সকলোলৈকে আমাৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ ইয়াৰ ভৰা শুভেচ্ছা জনালো। নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আজি হৈছে এতিয়া বিহু আজি ভোগালী বিহু। তাৰপিছত দিনটো কি কৰোঁ তাকে আপোনালোকক অকণমান দেখুৱাম। এতিয়া ফটোশ্বুট কৰিমগৈ, তাকে দেখুৱাম দেই। ফটোশ্বুট মানে আৰু সাজি কাচি লৈছোঁ, মোবাইলতে ফটো দুখনমান মাৰিম, তাৰপিছত ফুৰিবলৈ যাম ফালে। সকলোখিনি দেখাই থাকিম, চাই থাকিব। এয়া হৈছে আমাৰ বিহুৰ পিঠা, ইমানখিনিয়ে বনালোঁ, তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ। এয়া জলপান। সকলোৰে বিহু চাগে ভালে ভালে গ'ল। আমাৰ এইফালে ফটোশ্বুট চলি আছে পূৰা পিঠা চিঠা লৈ। ব্লগিং ষ্টাৰ্ট কৰিব নালাগে, ফটো মাৰি দিয়া তাৰপিছতে হৈ যাব। এতিয়া আমাৰ ফটোশ্বুট একদম ধুনীয়াকৈ হৈ গ'ল। পিঠা চিঠা সজাই মেলি এতিয়া লৈছিলোঁ। এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ। হয়, এতিয়া আমি এতিয়া একদম আমি সাজি কাচি ফটোশ্বুট মাৰিলোঁ, তাৰপিছত এতিয়া খামগৈ। ধুনীয়াকৈ দৌৰি আছে, তাৰপিছতে ধুনীয়াকৈ আমি খামগে মানে এতিয়া খামেই আৰু খালেই মই খামগে। তাকে আপোনালোকক দেখাই চাই আহিব দেই। ভালে লাগিছে আপোনালোকে ফুৰিবলৈ যাওঁ এতিয়া। বিহু খাবলৈ যাওঁ, কাপোৰ কানি লৈ গৈছোঁ। বিহু গীত হ'ব। এনেকৈ মাৰো এখন আকৌ ফটো। আপুনি ধুনীয়াকৈ বহি দিয়কহি, শাহু বোৱাৰী। ফটোশ্বুট চলিব এতিয়া, হয়নে? ৰঙা কালাৰ কৰি দিলে। এতিয়া আমি ফটো মাজলৈ আহা দুইজনী। হ'ব, এতিয়া ফটো মাৰ। এইফালে আমাৰ ফটোশ্বুট কৰি হ'ল, তাৰপিছত এয়া জলপান খাইছোঁ এতিয়া। তাৰপিছত ফুৰিবলৈ যাওঁ, আপোনালোকক লগ পাই আছোঁ দেই। আমাৰ এয়া ষ্টাইল কৰি হোৱাই নাই একেবাৰে। কোৱা কিহত দেৰি কৰি আছে? মোৰ এইফালে একদম বিহু মাৰি কাপোৰ, এইখনতো এগালমান, সেইখনতো এগালমান। কাপোৰ কানি থাকক মুঠতে, তেনেকৈ আমি এতিয়া ফুৰিবলৈ যাওঁ। মোৰ এইফালে ওলাই মেলি হৈ গ'ল, এতিয়া যাওঁ। এতিয়া একদম গৈ পেলাই লগ পাই আছোঁ, মানে মানুহজনৰ আমাৰ মানে মামাহঁতৰ ভণ্টিৰ ঘৰলৈ যাওঁ। তাকে একদম তাত গৈ পেলাই আপোনালোকক সকলোকে লগ পাই আছোঁ। বলক চাহ খাইছোঁ আমি এতিয়া, হয়নে? হয়নে? তিলৰ লাডু, নাৰিকলৰ লাড়ু। হেল্ল' গাইজ, আমি মানে আহি পালোহি দেই। এই তিনিটা দেখিছে, চাহ খাই কৰি আজৰি বহি আছোঁ এতিয়া। এফালে মাংস, এয়া নিৰামিষ ভুজি। হেল্ল' এভৰিৱান, আমি ফুৰি চাকি একদম ধুনীয়াকৈ ঘৰলৈ গ'লোঁ। তাৰপিছত ঘৰৰ পৰা আমি ওচৰতে মানে ভোগালী মেলা হৈ আছে, তাকে চাবলৈ বুলি আহিছোঁ। ভইচ অভাৰ কৰি দিছোঁ, মানে একদম পূৰা গান লাগি আছে। এইফালে মই আহিছোঁ, আমাৰ ভণ্টি আহিছে, মানুহজন আহিছে, তাৰপিছত খুৰাহঁতৰ ভণ্টি আহিছে। আমি গোটেইকেইটা আহিছোঁ আৰু চাবলৈ বুলি। তাকে আপোনালোককো অকণমান দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই, শেষলৈকে চাব কিন্তু দেই। এইফালে আমি সোমাই মেলি আহিছোঁ এতিয়া। একদম পূৰা মানে গান লাগি আছিলে, সেইকাৰণে ভলিউমটো পূৰা কমাই দিলোঁ, কপিৰাইট লাগিব পাৰে যে। এয়া আপোনালোকক অকণমান দেখুৱাম এতিয়া। পূৰা দোকান চোকান পূৰা একদম ভৰি আছে চাৰিওফালে। চাই থাকক দেই, দেখাই আছোঁ আপোনালোকক। এইফালে মই কিবা এটা কৈ আছিলোঁ যে দোকানবোৰ দেখি পেলাই একদম মোৰ কি লওঁ কি নলওঁ লাগি গৈছেগৈ। এইফালে চাওক, পূৰা ষ্টেজ প্ৰগ্ৰেম হৈ আছে, মানুহো আছে বাৰু যথেষ্টখিনি। বাকী আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইবিলাক কাণফুলি, মই মানে মই কিনি দিব লাগে মানে কিবা কিনি দিয়ক মই ইয়ালে কথা আছো, ইয়ালে দিয়ে সোমাইছোঁ।
তুমি মই আমাৰ মা ভাগৰ নিচিনা চেটকেইটা সুধাওঁ কিমান দাম আমাৰ ছোৱালী মানুহ এইবোৰহে আৰু হয় দিয়া ভাল লাগিছে ৰাইচ বিয়েৰ পুৰা গাহৰি আৰু একদম পুৰা ৰাইচ বিয়েৰ ওলাইছে অ মণি কেনেকুৱা পাইছা ঘুগুনি এইটো কি চব বাৰু এইটো কি চব হয় মালপোৱা এইফালে চাওমিন এইফালে বনি আছে পকৰা মণিমালা হেনো পকৰা খাবলৈ মন গৈছে আমি এতিয়া মেলাৰ পৰা আহিলোঁ হয়নে তাৰপিছত আমাৰ ঘৰত এতিয়া খানা এটা দিছে মানে তেলচোন এয়া ছাগলী মাংস চুই দিলা এয়া আদা ৰচুন এয়া পিঁয়াজ চিয়াজ কাটি কৰি থৈছে এইফালে আমাৰ ৰান্ধনি তাৰপিছত আমি খাম এয়া ব্ৰইলাৰ আমি যিহেতু ছাগলী নাখাওঁ এখেতে খাই বাৰু মছলা তুমি আনিছিলা ভিতৰৰ পৰা এইফালে আমাৰ দুয়োজনে মানে ছাগলী মাংস বনাবলৈ লৈছে ৰেচিপিটো বাইদেৱে দেখাব বাৰু আপোনালোকক চাই থাকিব দেই কেনেকৈ বনায় আমাৰ বাইদেউ বোলে ছাগলী মাংস গোন্ধটো পালেই কিবা বেয়া লাগি যায় সেইকাৰণে নবনাই আঁতৰতে ৰখিহে আছে বনোৱা কিন্তু বদনামটো পাছত মানে বনাব কোনোবাই কিন্তু ক্ৰেডিটটো আকৌ বাইদেউহে ল'ব দেই পাছত মই বনাইছোঁ বুলি অঁ ধুনীয়া বনাই তেল দেখিছে ন আপোনালোকে আৰু দিছে দেখুৱাই দিয়ে কেনেকৈ বনাইছে এইটো ডাইৰেক্ট মাংসখিনি দি দিবা নেকি এতিয়া হালধি ঢালি দিছে ইয়াতে মানুহজনে বৰ সুন্দৰ এইবোৰ খাবা খালে মছলা ইমান দিছানে মোক যে কৈ থকা যে কেক বনাওঁতে এইবোৰ খাবা কি দিছা ইমানকৈ দিব লাগে নেকি কেনেকুৱা লাগে কৈ থাকিলে মোৰ তেনেকুৱাই লাগে মোক কৈ থাকিলে মছলা গোটেই কোলা কৰি পেলালে খাবা এইখিনি সঁচাকৈ খাবা দেই দেখিছে কেনেকৈ ইহঁতি মানে লাগি আছে কি ক'ম আৰু দুইটাই বোলে ইটোৱে সিটোক খুব হেৰি কৰি থাকে পুৰিব বেছিকৈ কিছুমানে খাব নোৱাৰে জালুকো লৈ লৈছে এইফালে চব এইবোৰ কি মাংস হ'ব সঁচাকৈ কৈছোঁ মই জালুকো দিছে জলকীয়াও দিছে হয় হয় আশা কৰিছোঁ ৰেচিপিটো খুব ভাল হ'ব এইফালে আমাৰ ছাগলী অঁ তেল এইবোৰ ওলাই আছে দেখোন চৰ্বি মই সেয়াহে কৈছোঁ তেল আছে গেছটো কমাই থৈছে নি একেবাৰে গেছটো একদম কমাই থৈছে দিব তাৰপিছত এয়াকে দেখালোঁ তাৰপিছত এয়া আদা ৰচোন
নিমখ আছিলে ফুল এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছে হ'ব চোকা হ'ব বৰদা এইবোৰ খাবা আজি মই কৈ থাকিলে টান পাওঁ ময়ো কৈ থাকিলে টানেই পাওঁ মোক কৈ থাকিলে কিবা এটা কৈ থাকাছে একদম মই বহুত টান পাওঁ মানে এতিয়া কেনেকুৱা লাগিছে তোমাক সেইটোকে মই বুজাই দিছোঁ মানে আলু ইমানবোৰ মন হয় বেছি দিব নোৱাৰি মানে তুমিহে কৈছিলা মোক ডাঙৰ ডাঙৰ 4টা আলু দিবলৈ মই 3টা আলু দিলোঁ সেয়াতে যেনিবা এয়া আলু এয়া বিলাহী এয়া আদা ৰচুন দি দিব দিছিলে মই ব্ৰইলাৰটো আজি নাখাওঁ মই ভাত নাখাওঁ আজি মানে খাবলৈ মন যোৱা নাই আলহী ঘৰত দেখিছে আপোনালোকে ভাত সন্ধিয়া লগা খাই আহিছোঁ মানে ভাত খোৱালে 3:30মান হ'লেই হয় নাই কেইটা বাজিলে বাৰু এনেই 4টা বাজিব হ'ল আমি তেতিয়া ভাত খাইছোঁ এখেতে ছাগলী আছে যে এখেতে খাব মানে মই নাখাওঁ এতিয়া ঢাকোন লগাই দিলে তাৰপিছত পানী গৰম কৰিলোঁ তাৰপিছত ঢাকোন লগাই দিছে তাৰপিছত আদা ৰচুন দি দিব তাৰপিছত দেখাইছোঁ আপোনালোকক কৰিব কুঁৱলী এইফালে আমাৰ ৰাইজে পুৰা একদম জুই ফুৱাই আছে কোৱা আকৌ কিবা এটা হেল্ল' বুলিয়ে কৈ দিয়া হা বুলি কৈ দিয়া ছাগলী মাংস লৈ আহিছোঁ ওলাই এইফালে আমাৰ এগৰাকী আছে হয় বাৰু কিমান ধুনীয়া জনে অকলে অকলে বনাই আছে সেইফালে চাই আছে সেইকাৰণে গুচি আহিছোঁ ভিতৰলৈ অকণমান পূৰা সিহঁতে একদম ৰস ওলোৱা কথা ওলাই আছে এই যিবোৰহে কথা কৈছে আৰু ফেলুৱে আদা ৰচুন নাই দিয়া নাই দিয়া এইফালে পূৰা আদা ৰচুন দি দিছে আমাৰ ৰান্ধনীয়ে হয়নে বিলাহী দিলা নি সেইবোৰ কি ওলাই আছে বিলাহী দিলা জলকীয়া এইফালে বিলাহী দি দিছে এতিয়া অঁ আলু থৈ দিয়া নিদিবা কাইলৈ মই নিদিওঁ আলু নিদিয়ে খাম মই অঁ বিলাহী 2টা দিছোঁ এয়া বিলাহী দি অকল বিলাহীহে আৰু মাংস বিলাহী আলু এয়া আলু দি দিছে এতিয়া ইয়াৰ লগতে তাৰপিছত অকণ লৰাই ল'ব এইফালে মই দালি পাতিছোঁ এয়া আমাৰ মাংস পূৰা উতলি আছে মোৰ এতিয়া ব্ৰইলাৰখন মই অকণমান বনাম এতিয়া কোনেও নাখায় যিহেতু মই অকলে মাহঁতে এতিয়া নাখায় সেইকণ মই 2 পিচমান লৈছোঁ আৰু বনামতে ফ্ৰাই কৰিম হয় নাই ঐ হয় মই দাইল বনাবলৈ আনিছিলোঁ আকৌ আমাৰ ছাগলী মাংস পূৰা হৈ গ'ল কালাৰটো ধুনীয়া আহিছে খাবলৈ চাগে ভালেই হ'ব হয় নাই এতিয়া ভাত মই বাঢ়োঁ এয়া মোৰ কাৰণে মই 3 পিচমান মাংস ফ্ৰাই কৰি লৈছোঁ এইফালে এতিয়া মানুহজনে মাংস ভাগ কৰি আছে তাৰপিছত এইফালে মই ভাত দালি সজাই দিলোঁ এয়া ভাত দিলোঁ এয়া দালি এইফালে আমাৰ ছাগলী মাংস এয়া ভাত দালি চব একদম মই ৰেডি কৰি দিলোঁ এতিয়া খাবহিহে লাগে ঐ আহা ঐ মই খাই লওঁ দেই তাৰপৰা কথা পাতিম হয় নি হ'ব খাই ল এইফালে মোৰ চিকেন